মাই ইউটিউব চেনেল। নতুন বছৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। আহিবলগীয়া দিনবোৰ আপোনালোকৰ যাতে সুখ শান্তিৰে জীৱনটো ভালদৰে আগুৱাই যায় যাতে। এয়া আমি পথাৰত পিকনিক খাবলৈ আহিছোঁ, যিহেতু আজি নতুন বছৰৰ প্ৰথম দিন। গতিকে এয়া এনেই অলপ আৰু পৰিয়ালটোৱে আমাৰ সৰু পৰিয়ালটোৱে এসাঁজ খাওঁ। পথাৰতে আহিছোঁ আৰু ঘৰৰ পৰা অলপ দূৰৈত। আমি এই মুকলি পথাৰত আজি পিকনিক খাম। আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত। পিকনিক আমাৰ খানা হৈ গৈছে বনোৱা, ভাত পানী চব সকলো ৰেডি, এতিয়া খাবলৈহে বাকী আছে। গতিকে আপোনালোকক দেখাম আমাৰ এই সৰু ভিডিঅ', আমাৰ এই সৰু ব্লগটো দেখাম, আপোনালোকে চাই থাকিব। এইজনী হৈছে বাইচি। এয়া আমাৰ খানা হৈ গৈছে, এতিয়া আমি খাবলৈ ল'ম আৰু। এয়া আমাৰ পিকনিক হৈ গৈছে। এয়া চালাড, এয়া হৈছে দালি, এয়া হৈছে ভাজি, এয়া হৈছে গ্ৰেভি টাইপ মাছ আৰু বিলাহী, এয়া হৈছে ঘৰুৱা আচাৰ, ঔটেঙা মূলা আৰু জলফাই, এয়া হৈছে স্পেচিয়েল মাংসৰ গাহৰি। এয়া ইফালে বিটাব আছে আৰু পিকনিকটো হৈ গৈছে আমাৰ সৰু সুৰাকৈ। এতিয়া খাবহে লাগে। আমাৰ ফাৰ্ষ্ট পিকনিকৰ আহাৰ হৈ গৈছে। এয়া মাছ, এইফালে চালাড, এইফালে ভাজি দালি, এইফালে ঘৰুৱা আচাৰ, এইফালে হৈছে নেমু জলকীয়া মাছ ফ্ৰাই। তাৰপাছত মই মাংসৰ নাখাওঁ, গতিকে মই মাংসৰ লোৱা নাই, তো এতিয়া খাওঁ। এয়া খাই আছোঁ, পূৰা মজা বনিছে, একেবাৰে টেষ্টি। এয়া আমাৰ খোৱা হৈ গৈছে, নেমু খাই দিছোঁ। এয়া কাঁহী চুচ কৰি খাই দিলোঁ, দেখিছে নেমু ডোখৰ আছেগৈ, এইডোখৰ খাই পেলাওঁ। কাঁহী চেচ। এয়া আমাৰ খাই হৈ গ'ল, এখেতে খাই আছে, ইমান খাইছে নহয়, মইতো কাঁহী চুচ কৰি দিলোঁ। এয়া চাওক খাই আছে, গৰুটোৱে গোন্ধ পাইছে, আহি আছে গৰুটোৱে খাওঁ খাওঁ বুলি, যিমান খেদালোঁ আকৌ আহে। ইফালে সকলোকে হেৰি কৰি দিয়া, নতুন বছৰ শুভেচ্ছা জনালোঁ। সোনকালে খোৱা, আমি খাই এটালোৱে, তুমি লাহে লাহে ধেৰ খাইছা যে। এয়া এখেতে পূৰা দবাই আছে, ইমান দেৰিলৈকে আমাৰ শেষেই হ'ল, খাই আছে খাই আছে। আমাৰ পিকনিক খোৱা হৈ গ'ল, এতিয়া আমি লাহেকৈ যাওঁগৈ আৰু ঘৰলৈ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেই আৰু সৰু ব্লগ এটা বনালোঁ, প্ৰথম বছৰটোৰ প্ৰথম দিন, গতিকে চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি কোনোবা মোৰ চেনেলটোত নতুন আহিছে, প্লিজটো নকওঁ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।